হেল্ল' এভৰিৱান, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বিশেষ এটা কাৰণত আজিৰ ভিডিঅ'টো বনাইছোঁ। বিশেষকৈ আমাৰ গাঁৱৰ অবয়াপুৰ নাহৰণি গাঁৱৰ এজন আপোনাৰ ৪৫ বছৰীয়া এজন মানুহ খালি ৰাতিপুৱাৰ পৰাই ঘৰৰ পৰা ওলাই গ'ল বুলি কৈছে। কিন্তু আজি পৰ্যন্ত আমাৰ যিজন মানুহ ওলাই গ'ল তেখেতে ঘৰলৈ উভতি অহা নাই। আৰু হয়তো আমাৰ ঘৰৰ মানুহে কোৱা মতে আমাৰ সেই মানুহজন কেইবাদিনৰ পৰাও হয়তো তেখেতৰ কিবা এটা কাৰণত হয়তো আপোনাৰ মনখিনি বেয়া হৈ আছিলে বুলি ঘৰৰ মানুহে কৈছে আৰু অলৰেডি জনাইছে। আৰু সেইবাবে ঘৰৰ মানুহে বহুত দুখত আছে বা চিন্তা কৰি আছে। কাৰণ খালি যিখিনি আপোনাৰ আমি জনামতে বা ঘৰৰ মানুহে জনোৱা মতে সময়খিনি প্ৰায় 7টামান বজাতে ওলাই গৈছে বুলি কৈছে। কিন্তু 7টা বজাৰ পৰা আজি ৰাতিপুৱা 7টা বজালৈকে এদিন পাৰ হৈ গ'ল, কিন্তু ঘৰলৈ উভতি অহা নাই। আৰু ৰাইজেও বিচাৰ খোচাৰ কৰি আছে, কিন্তু এতিয়ালৈকে গম পোৱা নাই মানুহজন ক'লৈ গৈছে। আৰু সেইবাবে যদি কোনোবা সদাশয় ব্যক্তিয়ে আমাৰ সেই স্কিমত দিয়া মানুহজনক যদি ক'ৰবাত আপোনালোকে দেখি পায়, তেনেহ'লে সেই তলত দিয়া কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰি আমাৰ সেই ঘৰৰ মানুহক আপোনালোকে সেই মানুহজনক ক'ৰবাত দেখিছে নেকি আপোনালোকে খবৰ দিব পাৰিব। আৰু সেয়ে আজি এই খুব দুখেৰে আজিৰ সেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু সেই মানুহজনৰ নাম হৈছে ৰূপেশ্বৰ লাগাছু। আৰু তেওঁৰ গাঁও হৈছে অবয়াপুৰ নাহৰণি, প্ৰিয় যোগীচুটি, আপোনাৰ ব্লক দখুৱাখানা, জিলা লখিমপুৰ। আৰু যিখিনি আপোনালোকে হয়তো স্কিমত দেখিছেই আমাৰ কণ্টেক্ট নম্বৰখিনি। আৰু সেই মানুহজন ক'ৰবাত যদি আপোনালোকে দেখিছে স্কিমত দিয়া যিটো ফটো লগাই থৈছোঁ মানুহজনৰ, তেন্তে আপোনালোকে নিশ্চয় আমাৰ সেই ঘৰৰ মানুহক যোগাযোগ কৰিব পাৰিব তলত দিয়া ঠিকনাত। আৰু সেয়ে আপোনালোকে যদি সদাশয় কোনোবা ব্যক্তিয়ে যদি ক'ৰবাত সেই মানুহজনক দেখে আপোনালোকে কণ্টেক্ট কৰিব আৰু ঘৰৰ মানুহক জনাব বুলি আশা কৰিলোঁ। আৰু সেয়ে আজিৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু আপোনালোকেও পাৰিলে শ্বেয়াৰ কৰি দিব।